তো গাইস এতিয়া মানে হেৰি কৰি ভাইজান তোকে হাল তুমি কি হনো ইমান ভিডিঅ' কৰি বাদ দিম আৰু মান কেলি মেখৰি সৰুপুনা খাচলি লগত হাতী আছে দান্তা লাঠিও আছে পাচি তো নমস্কাৰ বন্ধুসকল আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো ক্ৰেজিছ ব্লগলৈ আপোনালোকে চাই আছে ক্ৰেজিছ ব্লগ তো গাইস আজি আমি আলোচনা কৰি আছো মানে বৰ্তমান আমি চকুত আছো আমাৰ লগত হাতী আছে দান্তা লাঠিও আছে পাচি কি খাইছে আগে পচিছি এমকো পাদে হাতী মোৰ চিনাকি বেতত আৰু সাউন্ডিং মে নাল কাই যেনে বেলুন হে বাচ্চি আপোনালোকে শুনছে কি জানি গাইস বাপৰে কি হে বাপ গাইস গেছি এতিয়া গন এতিয়া কথাটো হল আমি আজি অলপ ফুৰিব যাম মানে ৰাস চাবা যাম ৰাসটো নলবাৰীত নাই এইবাৰ ইয়াই দলাং বনাইছে বোলে এইবাৰ ৰাস নহয় মিছিউ নলবাৰী ৰাস কথাটো তো সেইকাৰণে আমি অলপ আলোচনা কৰিলো কিন্তু দুখৰ বিষয় আৰু পৰিতাপৰ বিষয় যি আমাৰ মাজত আমাৰ লগত আমাৰ নেনাও তাক আৰু সেইকাৰণে সি খঙত জ্বলি পৰি আছে গাইছ বাবু তোমাৰ লগত মই যাম নহয় ফুৰবা আমি দুই নাযাওঁ মানে কি গাইস আমাৰ ৰাস্তা বজা প্লেনটো আমাৰ নাছিল মেনলি মানে সাৰ গুণ আছে আমাৰ সাৰে লগ কৰিলা যাব লাগে হলো আমাৰ শৰ্মা দাদাকো যাব আৰু ছাৰ মিছা ক'লে কি হ'ব গাইছ মানে মোৰ গাড়ীত তেলো নাই সাৰে ভৰাই দিব তেল এই আমাৰ বেতাল দাহঁতৰ কাষত কিবা গ্ৰন্থমেলা হৈছে না এই হাতখলা না এই কিবা বুলি কয় আৰু তাতো যাম একবাৰ চাই আহিম তো গাইস আমি যাব আলছো তো সাৰ আহি গৈছে সাৰো আছে তো আমি এতিয়া গোটেইকেইটা যাম আৰু সাৰো আছে আৰু আমাৰ মেগেন আছে আৰু আমাৰ বটেকা যাব তো গোটেইকেইটা আমি যাওঁ এতিয়া তো ভিডিঅ'টো চাই থাকক আৰু আন্ধাৰে মুন্ধাৰটো দেখা নাপোৱেই আকৌ তো ডাইৰেক্ট আপোনালোকক জাগাত যে লগ কৰিছো তথাপি আমাৰ দেখাম দেই পঢ়িলা লাইটৰ দেখাবি যো ভিডিঅ' কৰি উল্টাবি যো গাড়ী বেছি এতিয়া বৰ্তমান তাৰমানে চলি আছে এতিয়া ড্ৰেছ পাতি কৰা কাৰ্যসূচী মেকআপ কৰি আছে চাৰিও অলপমান আৰু এইটোতো আছে আমি আৰু আগতে এইগিলাখানৰ খচৰা আমি আনা পিন্ধি আছো দেই গাইছ এনে ক'ত পখিলা চখিলা পতাব তো গাইস যাই আছো চাই থাকক আগে আগে আমাৰ পিনে যাই আছে তো দেখা আমাৰ পিছে পিছে যাই আছো তো আঘানৰ পূৰ্ণিমা ৰাতি মহে ফুলে মল্লু দে বলত নহলত চাউল মাৰে গাইস ফাইনালি গ্ৰন্থমেলা আহি পালো গড়বাগ গ্ৰন্থমেলা কালাগড় তো চাই থাকক কিবা কৈছি পাগল বুলি কৈছি কচোন ক
কি হে কি কিতাপ পঢ়ছি ফুল হ'ল কিতাপ পঢ়ে মিনিমনি শইকীয়া মেধিৰ তো গাইজ আপোনালোকক যে কৈছিলোঁ মানে আমি আমাৰ লগত বিশ্ব নাই কিন্তু এটা ডাঙৰ ছাৰপ্ৰাইজ আন্ধাৰে মুন্ধাৰে কৈছোঁ তো বহুত হাল্লা আৰু আমাৰ লগত আছে এইটো গাইজ এনে কৈছিলোঁ ভিডিঅ'টোতো এনে কৈছিলোঁ মানে আমি অলপমান ছাৰপ্ৰাইজ দিছিলোঁ তাকো দিলোঁ আৰু হঠাৎ কৈছোঁ ব'লা কেনে লাগিছে ছাৰপ্ৰাইজটো মোৰ ভাল লাগছে মই ভাবছো আজি নাযাওঁ ঘুমি আছো মই তো গাইজ এটা কথা কওঁ আমি ভিডিঅ' মানে আমি এতিয়া বাৰীত আছোঁ বৰভাগৰ গ্ৰন্থমেলাত আছোঁ আৰু আপোনালোক দেখালোঁ আমি ইয়াৰ পৰিৱেশটো খুব ভাল লাগছে পখিলা কৰিব পাৰে তো মানে বহুত ভাল গাইছ পখিলা কচু নাই ইমান আছে চাইডচোন তই নহয় না চাইড মই লৈ যাম আজি চাইড মই এটা লৈ যাম তো গাইজ মানে কি কৈ দিওঁ বৰভাগৰ আমি ইয়াতে পুথিভঁৰাল চৰি গাইজ গ্ৰন্থমেলাত আছিলোঁ তো গ্ৰন্থমেলাত আপোনালোক পৰিৱেশটো দেখালোঁ তো আমি ভাবিলোঁ যে মানে এইটো ভিডিঅ' এটা শেষ কৰি দিওঁ ইয়াৰ নেক্সট পাৰ্ট এটা উলিয়াই দিম তো নেক্সট পাৰ্টটো আমি নেক্সট ভিডিঅ' দিওঁ মানে আমি ৰাস্তা বাজাম শিল পতাবাৰী ইয়াৰ পৰাই যাম বাৰে কিন্তু ভিডিঅ'টো দীঘল হ'ব গতিকে এইটো ইয়াতে সমাপ্ত কৰি দিলোঁ আৰু আমি নেক্সট 2 নম্বৰ পাৰ্টটো আপোনাৰ চাওক সেইটো আমি ক'ত যাম ৰাস্তা বাজাম তো গাইজ আমি এতিয়া দীঘলীয়া নকৰোঁ তো গোটেই গায়ক চায়ক উঠি পাগলা উঠছি আজি চব আৰু আমি এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই আমাক দিছে গাইজ আমাক পুৰা ফ'কাছ কৰি আছে আমি এটা ভিডিঅ' কৰি আছোঁ না গাইজ ৰং বদলে বলে পোহৰ মাৰিছে চা গাইজ তো গাইজ এতিয়া মানে হেৰি কৰি ফাল্টু নে কি হ'ল ইমান ভিডিঅ' চিডিঅ' কৰি বাদ দিম আৰু মান কেলি বিদ্যা কৈছোঁ গাইজ ইমান ফাল্টু কথা নাগে ন ভিডিঅ' কৰিলে দীঘল হৈ যায় থাকে তো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু পাখন্দটো চালা মেক্ৰী সুৰপুনা খাচলি